Hello guys, welcome back to our YouTube channel AK Blog and Entertainment. আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি এক ঠাইলৈ যাই আছোঁ মানে অলৰেডি আধা পাইছোঁৱে আৰু এতিয়া আছোঁ আমি পিছফালৰ দিকে দেখাই পাইছে এইখন দলং আৰু এইখন দলং হৈছে আপোনাৰ গোবৰ্ধনৰ দলং। এই বন্ধুসকল এইখন গোবৰ্ধনৰ দলং হে, গোবৰ্ধন পৰ্বতত যাৰ ৰাস্তা নহয় কিন্তু দিয়ক, এইটো ভুল নাভাবিব। আৰু আমি এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ চন্দ্ৰপুৰৰ পাৱাৰ প্লাণ্টৰ কথা, আৰু চন্দ্ৰপুৰ প্লাণ্টৰ আপোনাৰ যিটো চলিছিল সেই পানীটো আপোনাৰ এই কলং নদীৰ পানীৰে চলিছিল আপোনাৰ এইখনৰ। বাকী যিহেতু আমি যাই আছোঁ আজি মায়ং যাই আছোঁ, তাৰ এটা কাৰণ আছে। মায়ঙত মানুহ কি কাৰণে যায় এটা গেছ কৰক, যাদু শিকবাৰ কাৰণে। আৰু আমি যাদু শিকবাৰ কাৰণে যাই আছোঁ। মই শিকবাৰ কাৰণে জানাই আমাৰ পাতগিৰিক লৈ যাই আছোঁ। পাতগিৰি এটা দুটা যাদু শিকব, চাই ভাল লাগব। পিছে পাতগিৰিৰ লগত প্ৰব্লেম এটা হৈ আছে। সেই প্ৰব্লেমটো কি হৈছে, কাই বা কুচুইতাই কথা এটা শুনে দিছে, মায়ঙত গেলি বোলে হেৰিটো বোলে নহ কৰি দে বোলে যাদু মাৰি কিনে। ইয়াৰ মাথাত বা কি এইগিলা সোমাইছে পাতগিৰি, তুমি ইমান টেনশ্যন কিয় লৈ আছা? আজি যাদু শিকিবলৈ গৈ আছোঁ, চাওঁ কি হ'ব, আৰু তাতে আপোনালোকক মই কি দেখাব পাৰোঁ যাদু শিকিবলৈ। আৰু ময়ো আপোনালোকক শিকুৱাম এটা এটা কৰি লাহেকৈ। মই প্ৰথমতে শিকি আহোঁ, আৰু ভয়ো লাগিছে, ফাৰ্ষ্ট টাইম শিকিবলৈ গৈ আছোঁ। বেলেগ যাদু যি নিশিকক কথা নাই, কিন্তু গলত কাটা লগা যাদুটো শিকলি হ'ল। গলত মাজে মাজে গলত কাটা লাগে না, পূৰা একদম পূৰা প্ৰাণ পক্ষী উৰি যায় হেন পায়। মই কিন্তু পিছফালে যে পীৰা লগাই দিয়ে সেইটোৱে শিকিবলৈ যাম মই, সেইটো কিন্তু বেছি মজাটো লাগিব। চাবা পীৰাত বহল লগালে হেৰিটো কিন্তু নহা কৰি দিব, লাগি ধৰে সেইটো। তে বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা আমি প্ৰস্থান কৰোঁ, অৰ্থাৎ মায়ঙকলৈকে যাই থাকোঁ। পাতগিৰি ব'লা। আৰু এইটো ৰাস্তাইদি গ'লে, অৰ্থাৎ আপোনাৰ এই মায়ং লাইনত গ'লে আপোনালোকে মৰিগাঁও হৈ কিনে আপোনাৰ নগাঁও ওলাব পাৰে। আৰু এইফালে চাৰিওফালে দেখা পাইছোঁ বৰ্তমান, আগতে পানী নহ'লা, কিন্তু এইটো টাইমতহে আপোনাৰ পানী লাহে লাহে উৎপাত হৈছে। ৰাস্তাৰ দৌ চাইডত দেখি আপোনাৰ মনত পানী বহুখিনি উঠছে। আৰু যদি এক জাপৰ ভালকৈ বৰষুণ দিয়ে না, পানী ৰাস্তাৰ ওপৰেদি পানী বহিব। আৰু চাইডে ধুনীয়াৰ মাছ মাৰি আছে। মাছ চাছ পালে অলপ চলপ ভাল লাগলা হয় আমাৰো, কিন্তু ভালদৰে আমিও মাছ চাছ লৈ যাম অলপমান। ভাইটি অলপ লাহে লাহে। আৰু এইফালে চাওক, এই ভেল বাঢ়ি আছে, আৰু তাতে কণ ভাইটি হাতে আপোনাৰ ভেল চেল বানিয়ে চলাই আছে। ভেল কিন্তু সৰু থাকোঁতে খুব চলাইছিলোঁ দিয়ক, কিন্তু এতিয়া ডাঙৰ নৰো আৰু ডাঙৰ হ'লোঁ না, যিহে ওজন হৈছে জুকুজ পৰিম, চিট ভংলাকৈ পৰি যাব লাগিব পানীত। আৰু এনেও পিছলা না, ধীরে ধীরে দুখনিয়া এখন কব খোজে পাহৰি পৃথিৱীখন। আৰু এতিয়া নাম ধৰাৰ টাইম হৈছে, গৰুৰ বেলা হৈছে না, গতিকে ইয়াত তিৰিমাখানে আৰু আপোনাৰ নামঘৰত নাম ধৰিব। এইটো আপোনাৰ নাম চাম ধৰিলেও মন চনৰ আহি কিনেও বা শুনি কিনে বহুত ভাল লাগে দিয়ক। আৰু মনটো অলপ পাতলা হেন লাগে, হয়নে নহয়? হয় কি হয় মাৰি আছা? কথাগিলা আধা কৰি কথা কয় থপনা দিওঁ নেকি মা কি? আৰু এতিয়া আমি অলপ টাইম ৰখছোঁ, কাৰণ অমলৰ 2 নম্বৰটো অলপ বেছিকৈ আহিছিল, সেইকাৰণে পূৰা অভাৰফ্ল' নহওঁতে আগতে আমি ৰাখি দিলোঁ। এইটো হয় অলপ কমকৈ এই ধেমালি কৰিলে বুজি নাপায় নেকি? মই ফাটলামিহে কৰিছোঁ। ইয়াৰ পৰা আপোনাৰ মায়ং বেছি দূৰ নহয়, মায়ং অলপ জেগা মোটামুটি পাম অৱস্থাই, তাকলৈকে লাহে লাহে যাওঁ। তাত বা কি পাওঁ আপোনালোককো দেখাম। পাতগিৰি হৈ গ'ল তোমাৰ? হৈ গ'ল।
যাওঁ এতিয়া আৰু আমি এতিয়া আহি পাই গ'লোঁ আপোনাৰ বুঢ়া মায়ং পবিতৰা অভয়াৰণ্য অৰ্থাৎ ইয়াৰ পৰা আপোনাৰ তাৰমানে পবিতৰা বেছি দূৰ নহয় আৰু আমি উপস্থিত হ'লোঁ বুঢ়া মায়ং এইখন বুঢ়া মানুহ থাকে নেকি এতিয়া মায়ঙত বুঢ়া মানুহখিনি থাকে পাইছোঁ হয় না কি চব কথাৰে হয় মাৰি থাকা অঁ য়েছ বেবি এনেকৈ ক'বা আৰু বুঢ়া মায়ং পোৱাৰ লগে লগে আপোনাৰ এখন জেগা দেখা পাইছোঁ মজা লাগছে কিন্তু দেই আৰু আমি তাকে ৰখি কিনে চাবৰ কাৰণে অলপমান আগবাঢ়ি যাই আছোঁ আপোনালোককো দেখাম অপেক্ষা কৰক অপেক্ষা কৰিলে আপোনাৰ ধুনীয়া এটা ভাল ফিলিংছ আহিব চাই কিনে পটকৈ যদি দেখাই দিম মজানো কি আহিব মজাটো নাহে না অলপমান অপেক্ষা কৰক টেন আৰু হৈছে এইখিনি জেগা চাওক না এই বৰষুণৰ পানীৰ কাৰণে আপোনাৰ পূৰা এইগিলাৰ খেতি পথাৰ আছিল চব ডুবে দিছে ব্ৰহ্মপুত্ৰ একেবাৰে হেন টাইপৰ হৈ গৈছে আৰু এই দূৰ সেই যে দেখা পাইছে ন সেইখিনিতে আপোনাৰ আছে পবিতৰা কেঁচা মাটি লাগিছে ভৰিতে কেঁচা মাটি লাগিছে মোৰ ভৰিত মই এতিয়া জানো শিকিবলৈ আহিছোঁ কি জানো ভূতৰ লগত চিনাকিহে কৰি দিয়ে মোক জানো শিকোঁ মই আজি সেইখিনিত আপোনাৰ গোটেই বোকা কিবাকৈ গ'লোঁ এতিয়া মই দেখুৱাইছোঁ চেণ্ডেলৰ যিহে অৱস্থা হৈছে মই দেখুৱাই আছোঁ চাওক ষ্টাইল দিছে কংকনৰ খোজ দেখিছে সি মানে যিটো মচনত খোজ কাঢ়িছে একচুৱেলি ভৰিত চেণ্ডেলত বোকাৰে গোটেই ওজন হৈ গৈছে ত' সি খোজকাঢ়িব পৰা নাই সেই খোজকঢ়াৰ মচনতে তাৰ বেলেগ হৈ গৈছে আমি ইয়াৰ পৰা ওললোঁ ইঠে দুনিয়াৰ বোকা লাগছি ভৰিত দাংবা নোৱাৰা হৈ গৈছোঁ 2 কেজি হৈ গৈছে ভৰিৰ ওজন মানুহক 5 কিলো কা হাত মেৰা 2 কিলো কা ওজন কা ভৰি হয় এতিয়া আমি আহি পালোঁ মেইন জেগা ইয়াৰ পৰা আমি ভিতৰত দিশে গুচি যাম মানে আপোনাৰ ৰাইট চাইডেদি সোমাই যাম ৰাস্তাৰ ভিতৰত তাতে ইয়াক অলপ ভাঙা যাক অলপ ট্ৰেইনিং দি লৈ আহোঁ আৰু শিকি কিনে আমাক ই দেখাব এনেকৈ যাদু কৰে পারব যেন লাগছে পাখৰি মেলিছে মৰমে দুবাহুৰে সপোন মোৰ বাউলি জিয়া বেগৰে ঢৌ উঠিছে হৃদয়ত শুনাচোন তুমি আছো মই তোমাৰে হিয়াত প্ৰতিটো উশাহৰ এনাজৰি হৈ খিৰে বিয়পি এখিলা পাতৰে মোৰ কবিতা তুমি অসীম মৰম একা যদি তুমি এখিলা পাতৰ এতিয়া বহুত টাইম ৰখি আছোঁ ই শিকপা গ'ল যাদু কিন্তু আহিয়ে নাপালাক দেখোন ৰখি অৱস্থা বেয়া ইয়াতে বহি আছোঁ কিবা কেতিয়া আহে ক'বে ইয়াক মুৰ্গী চুৰ্গী বানাইতো নেদে ৰখোঁ অলপ টাইম ৰখোঁ চাওঁ তাক লগি বাট কিবা শিকি আহে ফ্ৰেণ্ডছ মই এতিয়া যাদুঘৰৰ পৰা কিবা এটা শিকি আহিছোঁ তাকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো হৈছে আপোনাৰ ৰছী বা সূতা এইটো আপোনাৰ ৰছী বা সূতা এই ব্লেডটো লোৱা আৰু এইটো হৈছে আপোনাৰ ব্লেড এইটো ব্লেড এইটো আমি এতিয়া মাজতে কাটি দিম মাজতে কাটি পেলাই তাৰপিছত আৰু জইন কৰি দেখুৱাম মানে কাটি দিয়া এইবিলাক দি থাকিব
এইফালে না এইটো মই কাটি লৈ মাজতে জইন দিছোঁ টানি চোৱা হৈছে ন পুৰা টাইট আছে মন্ত্ৰটো মাৰিব লাগিব ভাই নহ'লে এইটো মই কেনেকৈ গুচাম সেই নহয় মন্ত্ৰ মাৰি কেনেকৈ মই ঠিক কৰিম মন্ত্ৰটো মাৰিব লাগিব কিন্তু মই আপোনাক কি মন্ত্ৰ মাৰিম সেইটো নকওঁ সেইটো মই ভিতৰৰ পৰাই থাকিব আৰু তুমি এনেকৈ ধৰা ইয়াত ধৰা কোন ধৰণে তাত ধৰিছা না তুমি এৰি দিয়া ফু মাৰা টানা না 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 কেনেকুৱা যাদু দেখুৱাইছে কেনেকুৱা লাগিছে ফ্ৰেণ্ড পিছে গলত কাটা লাগে মই যাদুটো শিকছা নে নাই হা অমলে যাদু দেখালে যাদুটো চাই কেনে পাইছে আপোনালোকে নিশ্চয় জনাব এইটো এটা হেণ্ড ট্ৰিক্স হয় আপোনাৰ হাতৰ কৌশল হয় কিন্তু আপোনালোকক কথা এটা মই কৈ দিওঁ আমি আপোনাৰ যিবিলাক প্ৰথমতে ষ্টাৰ্টিঙত আপোনাৰ কথা ক'লোঁ মায়ঙৰ যাদু শিকিম এই কৰিম এইবিলাক আচলতে আমি ধেমালি কৰিছোঁ মায়ঙত বৰ্তমান আগৰ দিন নাই বৰ্তমান মায়ং বহুত ডেভেলপ হয় বহুত উন্নত হৈ গৈছে এনেকুৱা আপোনাৰ যাদু মন্ত্ৰ কিবা কৰা এইটো বৰ্তমান মই জনাত নাই এইটো আচলতে এটা অন্ধবিশ্বাস আৰু যে অন্ধবিশ্বাস আঁতৰ হ'ব লাগে লগতে আপোনালোকে চিৰিয়াছলি নল'ব আমি জাষ্ট ধেমালি কৰিছিলোঁ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় আপোনালোকে জনাব তেতিয়ালৈকে বাই বাই গুড নাইট